নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক লৈ আহিছোঁ ১ নং তিৰুৱাল গাঁৱৰ নামঘৰত এভাগ ভাওনা আছে কুমৰ হৰণ। চ' ভিডিঅ'টো চাই থাকিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, শেষলৈকে স্ক্ৰিপ্ট নকৰাকৈ ভিডিঅ'টো চাব যাতে সম্পূৰ্ণ ভাওনাখন আপোনালোকে চাব পাৰে। আৰু লগতে যিসকলে আমাৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব বটনটো টিপি অল নটিফিকেশ্যনটো ক্লিক কৰি ৰাখিব। তো চাই থাকক, আৰম্ভ কৰিছোঁ। এয়া ভাওনাৰ আৰম্ভণিতে গায়ন গাইছে। ভাৱৰীয়াসকলে পেইণ্ট কৰা আৰম্ভ কৰিছে। নিজৰ চৰিত্ৰৰ বিপৰীতে পোচাক পৰিধান কৰিছে, মেকআপ কৰিছে। তো চাই থাকক ভিডিঅ'টো, যিমান পাৰে সিমান স্ক্ৰিপ্ট নকৰাকৈ ভিডিঅ'টো চাব, শেষলৈকে চাব। চাই থাকক। দুজন ভাৱৰীয়াই কি পাতিছে ভগৱানেহে জানে। এক দুই নম্বৰ সম্পূৰ্ণ দৃশ্য আপোনাক দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ।
হ'ব পাৰে উচ্ছৃংখল যুৱ মানসিকতা। সেইবুলি এই যদু বংশৰ যুৱক যুৱতীসকলৰ উচ্ছৃংখলতাই আমাকে আঘাত সানিব কান্দে। বাৰু তাৰ অস্ত শিক্ষা শেষ হ'লনে? কেৱল নাক বাক মুক্ত হোৱাৰ শিক্ষা কি ল'ব নোৱাৰিলে নহয়, নিদিলে। কিন্তু যদিও মই সৃষ্টি কৰিছো, ইয়াক পালন কৰে স্বয়ং প্ৰভু নাৰায়ণে। এই ত্ৰিভুৱনত দেৱতাসকলৰ কতো স্থান নাইকিয়া হৈছে। পালন আৰু ৰৌদ্ৰৰূপে মই সংসাৰৰ ভাৰ লৈ আবিৰ্ভাৱ হৈছে। দেৱত্ব শক্তি লভি বৰ দাতা হৈ দৰিদ্ৰ হৈ ৰলো এই সংসাৰ। অৱশ্যে তাৰ বাবে আমাৰ অকণো খেদ নাই। সংগী মোৰ ভূত প্ৰেতগণ আমাৰ পৰা বৰ লাভ কৰি জগত বাঠি চুটি গৈছে। তাতেই আমাৰ পৰম আনন্দ। আমাৰ মুখ নাই আৰু সেইবাবে আমি মায়াৰ অধীন নহয়। প্ৰজাপতি ব্ৰহ্মাই কিছু কথা আলোচনাৰ নিমিত্তে তেওঁৰ সমীপে আমাক কৰিছে আহ্বান। নকৰি পালন যাওঁ এবে প্ৰজাপতিৰ সমীপে। যৌৱনৰ আদিম মদিনা ভাষাই যাচিলেহি মোক। কোন দেশ কিনো নাম নাজানিলো একো। নামাতি বহু কথা কৰিলে প্ৰকাশ, নাহাঁহি নাহাঁহি হাঁহি বহু ভাৱ কৰিলে প্ৰকাশ। তেওঁ সপোন কৰি কোনে দিব মোক সঠিক বাতৰি। মন যায় দ্বাৰকাৰ ৰাজ উদ্যানত ৰাজাবা আহা আহা মোৰ সপোন কৰি তুমি নাযাবা। আহা সপোন কৰি সুখী হ'ল ৰাজমন্দিৰ। সেই মোৰ অপাৰ আনন্দ আৰু সেই মোৰ স্বৰ্গসুখ অতিকে ৰাজমন্ত্ৰী আৰু সেনাপতি জয় জয় হয় মানে সমগ্ৰ বিশ্ব জয় কৰিব পাৰে। হয় মহাৰাজ, আপুনি মহাদেৱৰ কৃপাত সহস্ৰ বাহুৰ বলৰ পৃথিৱী
ভাৰতী ধাৰা বৈ আছে গৈয়ে থাকিব কাৰ দেশ পিতা এয়া দশা ভারতী মোর ধর্মপুত্র আর তোমার ধর্মপুত্র মোৰ ধৰ্ম ভাতৃ কোনোবাই এজন কামৰূপী ৰজা কোনোবাই এজন কামৰূপী ৰজা আৰু আপুনি যে ক'লে আকাশলৈ চোৱা সাগৰৰ ঢৌলে কিন্তু তুমি তাৰ আগতে মোক এটা বস্তু দেখুৱাব লাগিব বস্তু কি বস্তু তোমাৰ বাওঁকাণত থকা তুলসী মই নাৰো সেৱা গ্ৰহণ কৰক দেৱঋষি
বন্ধুসকল, ভাওনাখনৰ সৰু সৰু কিছু দৃশ্য আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিলোঁ, সম্পূৰ্ণ দেখুৱাব নোৱাৰিলোঁ। চ' তাৰ কাৰণে দুখিত। চ' আমাৰ ভিডিঅ'টো যদি ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। আৰু যিসকলে আমাৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব বাটনটো টিপি ন'টিফিকেশ্যন বেল আইকনটো ক্লিক কৰি ৰাখিব। ধন্যবাদ।